বিগ ব্রেকিং নিউজ এই মুহূর্তত কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৰাজ্যৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা সেবাৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা লাখ লাখ নিবনুৱাই ৰাজ্যিক নিযুক্তি পৰীক্ষা দিছিল ৯ অক্টোবৰত ফলাফল ঘোষণা হোৱাৰ উৰা বাতৰি ওলাইছিল সেবাৰ seva.online.org ৱেবছাইটত এতিয়া চাব পাৰিব ৰিজাল্ট তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ অসমৰ্থিত সূত্ৰত এই তথ্য প্ৰকাশ পাইছে ৰাজ্যৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰো সম্ভাৱনা আছে সেবাৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা লাখ লাখ নিবনুৱাই ৰাজ্যিক নিযুক্তি পৰীক্ষা দিছিল আৰু লগতে এটা উৰা বাতৰি প্ৰকাশ পাইছিল যে ৯ অক্টোবৰত ফলাফল ঘোষণা হ'ব পাৰে কিন্তু যেহেতু কাইলৈ বা ৰবিবাৰে ইতিমধ্যে ফলাফল ঘোষণা হোৱাৰ কথা কোৱা হৈছে প্ৰত্যাশিত এটা ৰিজাল্ট আৰু আমি ইতিমধ্যে কৈছোৱে যে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল ২৬,০০০ নিযুক্তিৰ পৰীক্ষাৰ ফলাফল সেবাৰ seva.online.org চাব পাৰিব আৰু কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা আছে এই নিযুক্তি পৰীক্ষা আৰু ২৬,০০০ নিযুক্তিৰ পৰীক্ষাৰ এই ঘোষণা ফলাফল ঘোষণা আৰু যথেষ্ট অপেক্ষা কৰি থকা হৈছে বিশেষকৈ যিসকল পৰীক্ষাৰ্থী পৰীক্ষা দিছিল তাৰোপৰি যেহেতু এই পৰীক্ষাক লৈ বিভিন্ন ধৰণৰ কথা বতৰা বা প্ৰসংগ কাৰণ সম্পূৰ্ণৰূপে যেহেতু দুৰ্নীতি মুক্তভাৱে কৰা হৈছিল এই পৰীক্ষা কতো একো সুৰুঙা ৰখা নাছিলে বা বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে এই সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিছিল উপায়ুক্তসকলৰ সৈতে তেওঁ ভিডিঅ' কনফাৰেন্সৰ যোগে কথা পাতিছিল আৰু এই ২৬,০০০ নিযুক্তি পৰীক্ষা যাতে সম্পূৰ্ণৰূপে নিকা আৰু স্বচ্ছ তাৰ প্ৰতি লক্ষ্য ৰাখিছিল কেনেধৰণে সিসি কেমেৰা ৰখা হৈছিল কেনেকৈ মোবাইল ফোন ভিতৰলৈ নিবলৈ দিয়া হোৱা নাছিল আৰু এটা চাবলৈ গ'লে ২৬,০০০ প্ৰশিক্ষাৰ্থীৰ এটা সপোন এটা সম্ভাৱনা এটা আশা যে কাইলৈৰ দিনটো যেহেতু এই ফলাফল ঘোষণা হ'ব কাৰণ ইতিমধ্যে ৯ অক্টোবৰত ফলাফল ঘোষণা হোৱাৰ কথা কৈছিল কিন্তু সেয়া একমাত্ৰ উৰা বাতৰিহে আছিল আৰু এতিয়া জানিব পৰা অনুসৰি যেহেতু এক অসমৰ্থিত সূত্ৰত প্ৰকাশ পাইছে যে কাইলৈ হয়তো নিযুক্তি পৰীক্ষাৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব হয়তো বা দেওবাৰেও হ'ব পাৰে